দেখিছে আমাৰ ছাৰে ইমান কাম কৰিব পাৰে ইয়াতে এতিয়া কিমান ফিট আমাৰ আদৰ্শ এখেতে ইমান এজন জননেতা হৈ এখেতে ইমান ধুনীয়া কাম কৰিব পাৰে বাৰীত শাক চব্জি লগাই মানে এখেতে কিমান ধুনীয়াকৈ কাম কৰি আছে দেখিলে আমাৰো কৰিব মন যায় দেখিছে আমাৰ আদৰ্শ এখেতে আপুনি এখেতক বিশ্বাসেই কৰিব নোৱাৰিব ইমান কাম কৰিব পাৰে এখেতে বৈঠালাংছ সমষ্টিৰ বৰ্তমান MLA এখেতে নিজৰ সুন্দৰ বাৰীখনত কিমান ধুনীয়া শাক তৰকাৰী লগাই নিজে নিজ হাতে ইয়াত পিঁয়াজৰ পুলি ৰুইছে এখেতে ভাল লাগিছে ছাৰ ইয়াত আপুনি কি ৰুব এতিয়া ইয়াতে অলপ ধুনীয়া গুটিটো পচাই চাওঁ এতিয়া মানে ইয়াতে কোৰ মাৰিলোঁ আৰু সেই চপৰাকেইটা ভাঙি আছোঁ আৰু ইয়াতে কেয়া বন ঢেৰ আছে এই কেয়া বনৰ এই শিপাকেইটা আৰু এই আলুকেইটা মানে বাচি আছোঁ যেন মানে পিছত ইয়াত এই ধনিয়াতকৈ যেন মানে কেয়া বনটো বেছি নহয় হয় হয় সেইটো কাৰণে আপুনি বাচি আছে ন ছাৰ হয় বাচি আছোঁ হয় 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 ধন্যবাদ ছাৰ